Hello everyone, welcome back to my YouTube channel. আমি এতিয়া গৈ আছো ভোট দিবৰ কাৰণে পঞ্চায়ত ইলেকশ্যন। হেয়া তাই মোৰ কোচতে আছে, মাকৰ লগত নাযায়। ৰাতিপুৱা 6:30 বাজিছে। আমি এতিয়া গৈ আছো ভোট দিবৰ কাৰণে পঞ্চায়ত ইলেকশ্যন। তো হেয়া তাই মাকৰ লগত নাযায়, মোৰ লগতে। কোন চাইড এইফালে মনু এইফালে চাইড মনু এইফালে চা। এই আমি ভোট দিব গৈ আছো এতিয়া ন। ভোট দিব যাও ন, ভোট ধৰিবি তই। আমি গৈ আছো এতিয়া। এতিয়া মানুহ কমে হৈ আছে। এতিয়া অলপ পাছত চাব পুৰা একদম লাইন লাগি যাব, বহুত মানুহ হ'ব। এতিয়া বাৰু কমে আছে। আৰু সেয়া ইফালে আমি চাহ খাব সোমাইছিলোঁ। তাৰপিছত মই চাহ নাখালোঁ, মই ঘুগুনি খালোঁ। এয়া হৈছে ভোট দিয়াৰ মোৰ প্ৰমাণ। ৰ'দ চাওক, কিমান ৰ'দ, বাহিৰত চাবই নোৱাৰি, একদম মানে চকু কিবা হৈ যায়গৈ। কালিলৈকেতো পুৰা অলপ অলপ বৰষুণে আছিলে, বতৰ ডাৱৰীয়া আছিলে, বতাহ আছিলে। আৰু আজি চাওক কেনেকুৱা ৰ'দ। বতাহ আজিও আছে বাৰু, তথাপিও কম। ৰ'দটো একদম মানে কি ক'ব, ইমান ৰ'দ দেখিছে, কিমান ৰ'দ। এয়া ইমান ৰ'দ। এয়া গেটটো বনোৱাই আছে, বনোৱা হোৱা নাই। এতিয়া আকৌ ইলেকশ্যনৰ কাৰণে দেউতাই অলপ ঘূৰা ঘূৰি কৰি আছিলে। তাৰপিছত আকৌ এতিয়া গাঁৱত আজিৰ পৰা ফাংচন আছে, তো তেনেকেই থাকি গৈছে কামৰ কাৰণে। সেইটো সেয়া সম্পূৰ্ণকৈ হোৱা নাই, জানো কেতিয়া পূৰা হয়। সম্পূৰ্ণ হোৱাৰ পাছত দেখুৱাম বাৰু আপোনালোককো। সেয়া বেলি ফুল হৈছেগৈ আৰু দেখিছে, সেয়াও হ'ব, অলপ হৈছে আৰু সেয়া। আৰু এয়া কপৌ ফুল যে আছিলে আজিৰ পৰা ফাংচন গাঁৱত, তো আজি ভাবিছিলোঁ নাচোতে ল'ম, কিন্তু সেয়া কপৌ ফুলৰ অৱস্থা দেখিছে, সৰি গ'লগে। পুৰা বতাহ দি আছিল ন এইকেইদিন, পুৰা বতাহত সৰি গ'লগে। নাই আৰু এতিয়া মানে কেনেকৈ সৰু হৈ গ'ল। এয়া এইটো খোপাত নহ'ব ল'বলৈ। সেয়া 3টা আছে, বেয়া হৈ গ'ল কপৌ ফুল। আৰু গছজোপাও মৰি গৈছে। সেয়া ৰ'দ দিছে যদিও কিমান ধুনীয়া বতাহ দেখিছে। সেয়া ৰ'দ দিছে যদিও ইমান ধুনীয়া বতাহ। ৱাও চাওক কিমান ধুনীয়া বতাহ, ৰ'দ দিছে যদিও। সেয়া ৰ'দটো একেবাৰে চাবই নোৱাৰি। আৰু এয়া চাওক কিমান ধুনীয়া বগা ফুল। ইয়াৰ নামটো কি আছিলে, জাস্মিন নে কিবা এটা কয়। সেয়া দেখিছে, ইমান ধুনীয়া হৈ আছে। আৰু এয়া হৈছে এল'ভেৰা। ইমান ধুনীয়া বতাহ মাৰি আছে। সেয়া ইমান ধুনীয়া বতাহ, পুৰা গছে হিলি গৈছে। এতিয়া মই মুগাৰ মেখেলা আৰু ৰিহাৰ চাদৰ, ৰঙা ব্লাউজ ওলাই লৈছোঁ। এতিয়া এয়া পিন্ধিম, আৰু কৈছোঁৱে গাঁৱত ফাংচন আছে বুলি, তো সেয়া কাপোৰ উলিয়াই লৈছোঁ। এতিয়া মই সেয়া কাপোৰ পিন্ধি লওঁ, তাৰপিছত লগ পাই আছোঁ। এতিয়া কাপোৰ পিন্ধিলোঁ, ফুল লুকটো দেখুৱাম এতিয়া ৰ'ব। এতিয়া ৰেডি হৈ গ'লোঁ মই, আৰু এতিয়া ফুল লুকটো দেখুৱাম ৰ'ব। কেমেৰা ধৰি দিয়া মানুহ নাই। সেয়া কপৌ ফুল লগাইছোঁ। সেয়া একেবাৰে চিম্পল লুক। লিপষ্টিক লগাইছোঁ আৰু আইলাইনাৰ লগাইছোঁ। তাৰপিছত চুলিটো তেনেকৈ চিম্পলকৈ কৰিছোঁ, আৰু খোপাত এয়া কপৌ ফুল লৈছোঁ, আৰু এডাল চিম্পল চেন। আৰু সেয়া মোৰ এয়া আমাৰ মুনু আহি গ'ল।
কৈ দেচোন কাৰ লগত আহিলি কৈ দে কাৰ লগত আহিলি কাৰ লগত আহিলি এইফালে চা আজিৰ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আকৌ লগ পাম মোৰ নেক্সট এটা ভিডিঅ'ৰ সৈতে আজিলৈ আহোঁ বাই বাই আৰু মোৰ ফাইনেল লুক হৈছে সেয়া কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাব